dear students, good evening, শুভ সন্ধিয়া। তোমালোক সকলোকে মোৰ ফালৰ পৰা বহুত মৰম যাচিলো। মোৰ চেনেলটো যদি তোমালোকে চাই ভাল পাইছা, লাইক আৰু সাবস্ক্ৰাইব কৰি দিবা আৰু কমেন্টত জনাবাচোন। কিবা যদি আখুৱা পোৱা মোক কৈ দিবা, মোক কিবা শুধৰাব মই চেষ্টা কৰিম। এইটো তোমালোকৰ ships in the river এই চেপ্টাৰটোৰ কুৱেশ্যন এনসাৰখিনি মই তোমালোকক এতিয়া লিখি উলিয়াইছো চাবাচোন। Answer the following. প্ৰথম কুৱেশ্যনটো চাবা। What did Rohan, Pihu, Sima and Hia see in the river? Rohan, Pihu, Sima আৰু and মানে আৰু হিয়াই নদীটোত কি দেখিছিল? সি মানে দেখা, ৰিভাৰ মানে নদী, নদীটোত কি দেখিছিল? আনসাৰ they হিয়তে they মানে হিয়ত CHEY they saw empty ships packets floating in the river. হিয়তে কি দেখিছিলে? খালি চিপছৰ পেকেট ভাহি থকা দেখিছিলে। ফ্লোটিং মানে ভাহি থকা। B number. What did everyone decide to do to help save the environment? প্ৰত্যেকজনে পৰিৱেশটো সংৰক্ষণ কৰি ৰখাৰ বাবে কি সিদ্ধান্ত লৈছিল? ডিসাইড মানে সিদ্ধান্ত লয়। কি সিদ্ধান্ত লৈছিল? আনসাৰ everyone decided to keep the river clean. CLEAN clean and not throw garbage into it. প্ৰতিজনে কি সিদ্ধান্ত লৈছিল? কিপ মানে ধৰি ৰখা, নদীটো সাফ পৰিষ্কাৰ কৰি ধৰি ৰখাৰ সিদ্ধান্ত লৈছিল আৰু তাত কি পেলাব কি নেপেলা বুলি সিদ্ধান্ত লৈছিল? জাবৰ জোথৰবিলাক নেপেলা বুলি সিদ্ধান্ত লৈছিল। They also decided to tell others to keep the environment clean. They also decided to tell others to keep the environment clean. CLEAN আৰু তেওঁলোকে কি সিদ্ধান্ত লৈছিলে? সকলোকে অন্য সকলোকে মানে ওচৰ চুবুৰীয়াৰ লগতে সকলোকে কি আমাৰ পৰিৱেশটো পৰিষ্কাৰ কৰি ৰখাৰ বাবে সজাগ কৰিবলৈ সিদ্ধান্ত লৈছিলে। How did the adults plan to keep the river and neighborhood clean? তেওঁলোকে কি পৰিকল্পনা হাতত লৈছিল জ্যেষ্ঠসকলে নদীটো পৰিষ্কাৰ কৰি ৰাখিবলৈ, ওচৰ চুবুৰীয়া আৰু নদীটোক পৰিষ্কাৰ কৰি ৰাখিবলৈ? The adults plan to put up dustbins near the river and in the neighborhood. They also plan to spread awareness about keeping the surrounding clean. The adults plan to put up dustbin. জ্যেষ্ঠসকলে কি কৈছিলে? নদী আৰু near the river and in the neighborhood নদী আৰু ওচৰ চুবুৰীয়াৰ ওচৰত ডাষ্টবিনৰ ব্যৱস্থা কৰাৰ বাবে সিদ্ধান্ত লৈছিলে আৰু ডাষ্টবিনৰ ব্যৱস্থা কৰাৰ বাবে যাতে তাত সকলোৱে জাবৰ জোথৰবোৰ পেলায় আৰু তেওঁলোকে কি কৰিছিলে? সকলোকে মানে সজাগ কৰিব বিচাৰিছিলে যে আমাৰ এই স্বচ্ছতাৰ বিষয়ে সজাগ কৰিবলৈ বিচাৰিছিলে আৰু আমাৰ কেনেকৈ আমি এই চাৰিওফালৰ পৰিৱেশটো পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ। ধন্যবাদ। আৰু পিছৰ কুৱেশ্যনকেইটা মই পিছৰ ভিডিঅ'টোত আপলোড কৰিম। ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিম।